ওলাই মেলি শাহুমা ছোৱালী ল'ৰা মই গোটেইকেইটা টমটম এইফালে পাই গ'লেহি। ল'ৰা একদম আগতীয়াকৈ আহি বহি ল'লেহি আৰু আমি দুজনীও আহি বহি ল'লোঁ। ইফালে পথাৰখন চাওকচোন, ইমান ধুনীয়া লাগিছে ন, সেউজীয়া পৰিৱেশ। এইফালে চেণ্টাৰ পাই গ'লোঁ আৰু পূজা মণ্ডপটো চাওকচোন, ইমান ধুনীয়া লাগিছে আৰু মানুহ ইমান মানুহ হৈছে নহয়, বহুত মানুহ হৈছে চাওকচোন। এইফালে ল'ৰা ছোৱালীক খেলা বস্তু কিনি দিবলৈ আহিলোঁ। আমি পিছে দেৱীৰ ওচৰলৈ নগ'লোঁ বাৰু দেই, আমি মানে সংঘৰীয়া মানুহ যে দেৱীক সেৱা নকৰোঁ আৰু, কিন্তু ল'ৰা ছোৱালীক পূজালৈ আনিবই লাগিব, দেখুৱাবই লাগিব, সেইকাৰণে ল'ৰা ছোৱালীকে লৈ আহিলোঁ আৰু দোকানৰ কাৰণে। এইফালে বস্তু কেইটামান লৈ লোৱা হৈ গ'ল চাওকচোন, কেইটামান বস্তু লৈ দিলোঁ আৰু সৰু সুৰা বস্তু। ইপিনে ছোৱালীয়ে পূৰা বেলুন লৈ আছে। আপোনালোকৰ পূজা চোৱা হ'লনে? এইটো ভিডিঅ' পিছে মই সেইদিনাখন পূজাৰ দিনাখনেই আহি কৰিলোঁ, কিন্তু দিয়াহে নহ'লে দেই। আৰু এইপিনে দুইটাকে এযোৰ কাপোৰ লৈ দিলোঁ। আমাৰ ইয়াত কাতি বিহু 2 দিনৰ পাছতেই মানে ভাওনা হয়, ৰাতি পিন্ধিবৰ কাৰণে এযোৰ হাত দীঘল কাপোৰ লৈ দিলোঁ আৰু ময়ো কেইটামান সৰু সুৰা বস্তু আনিলোঁ। এইপিনে চাওকচোন সিহঁত দুটাৰ বস্তু, আৰু এইপিনে ল'ৰাই পূৰা বন্দুকত গুলি ভৰাই আছে। এইফালে ছোৱালী একদম পূৰা ভাত বনোৱা ছেট লৈ আহিলে। ছোৱালী মানুহতো এইটো লাগিবই, নহয়নে বাৰু? খেলা ধূলা কৰিবলৈ, ভাত বনাবলৈনো ছোৱালী মানুহ এইটোৱে বস্তু লাগিবই। ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাবচোন। বাই।